গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু গাইজ অহাকালি হৈছে আমাৰ বৰদেউতাৰ দাদাজনৰ বিয়া, আৰু তাৰ বিয়াৰ কাৰণে এতিয়া আমাক কেইজনমান দায়িত্ব দিছে যে মাছ আনিব যাব লাগে, আৰু মাছ আনিব যাম এতিয়া আমি। আৰু মাছ আচলতে আমাৰ ওচৰত গাঁৱত বা ক'তো বজাৰত নহয়, আচলতে আমি কৈঠালকুছিত যাম মাছ আনিব। তো চাই থাকোঁ ভিডিঅ'টো, কৈঠালকুছিত যাম, মাছ দেখুৱাম কেনেকৈ কি ধৰণৰ মাছ আনো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ এই আমি ফাইনেলি কৈঠালকুছি ৰেল ষ্টেচনৰ ওচৰতে আমি ৰেল লাইনকৈ পালোঁ, আৰু অলপ দূৰ আছে, কিছু দূৰ আছে, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু আমি পামেই আৰু ক'ত চাগে ৰেল আহিব হৈছে, তো লাল লাইট জ্বলা দেখিছোঁ আগলৈকে। আৰু গাইজ ট্ৰেইনখনো চাগে শ্ল'কৈ আহিছে, আৰু যিহেতু আগত ষ্টেচন আছে চাগে ট্ৰেইনখনো তাত ৰখিব। আৰু তো কিছু দূৰ ইয়াতে আমি অপেক্ষা কৰিব লাগিব গাড়ীৰ ওপৰতে, আৰু ট্ৰেইনখন পাৰ হৈ গ'লে আমি ৰাস্তাটো পাৰ হৈ আমি যাব পাৰিম সিপিনে। কিন্তু ট্ৰেইনখন আৰু শ্ল'ৱে কৰিলে, ইয়াতে ৰখিব নেকি, ষ্টেচন আছে আগত, তো চাই থাকোঁ কি হয়। আৰু গাইজ ট্ৰেইনো জাগা আহিছে, ষ্টেচন ট্ৰেইনো ৰাখিব। আৰু গাইজ ফাইনেলি আমি মাছৰ বজাৰ আহি পালোঁ। এতিয়া আৰু ইয়াতে মাছ কাটি আছে, আৰু ইয়াতে কিছু অপেক্ষা কৰিব লাগিব, কিন্তু আমি অপেক্ষা নকৰোঁ অলপ যায়, যিহেতু দেৰি হৈছে আমাৰ হাত, তো কিবা অলপ খাই আহোঁ। আৰু ইপিনে চাওক গাইজ, ইভাগে মাছ কাটি আছে কচাইসকলে, আৰু আমি কি কৰোঁ এতিয়া চাওঁ, অলপ যাই দোকানৰ পিনে যাই আহোঁ অকণমান। আৰু গাইজ আমি দোকান আহি পালোঁ, দোকানৰ ভিতৰত। আৰু কিন্তু এইবোৰ যিবোৰ দেখে গ্লাছৰ ভিতৰে, এইবোৰ কিন্তু গাইজ আমি এইবিধ একো নাখাওঁ, কাৰণ যিহেতু আমি খোৱা খালী পেটেৰে আহিছোঁ। কিন্তু গাইজ আপোনালোকে বস্তু দেখুৱাম, দোকান বিৰাট ভাল লাগিছে, মানে এইখন বস্তু আনি বিৰাট ভাল লাগিছে, মানে ইয়াক সুধিব লগা নাই, যি বস্তু দাম আপুনি নিজে চাই লওক আৰু ডাইৰেক্ট খাই লওক মানে। আৰু ইভাগে লুচি পৰঠাও খাই দিম একেলগে আমি। আৰু গাইজ ফাইনেলি আমি বৰমা আহি গ'লোঁ গাইজ। এতিয়া বৰমা ব্ৰিজৰ তলত সোমাম লাহেকৈ আমি, আৰু ওপৰত ব্ৰিজ দেখিছে, তলত আমি সোমালোঁ এয়া। আৰু এইখিনিয়ে আছিল দিয়া, আৰু এইখিনিয়ে আপোনালোকে জনাব কেনে লাগিল কমেণ্ট বক্সত।